ইনষ্টাগ্ৰামত কেইটামান ভিউজৰ কাৰণে লেংটা কৰি ভিডিঅ' বনোৱা বনৰী চুটি তোক কৈছোঁ। ৰেণ্ডিৰ কাষ্টমাৰে বহি পিনি ৰখি আছে আহিব মাৰিম, তাই আহি বনাই আছে ভিডিঅ', মাতি আছে তাই যোৱা নাই। ৰিয়েকশ্যন কি চাবি বনৰী কেলা। মা মোক পালেহিনো ই মোৰ মুখত ভৰাই দিব নো পাৰিবা জানো মোৰ মুখত ভৰাবলৈ? মই কেইটামান ভিউজৰ কাৰণে ইনষ্টাগ্ৰামত পাগলামি কৰি থকা বনৰী চুটি ৰেণ্ডি তোক কৈছোঁ। মুখৰ আগত যদি তোক যদি 500 টকীয়া নোট যদি দুটাও পেলাই দে তই কেলা লেংথাও নাচিবি। Would like to take notes while I take totes of the এইজনীও যেনিব বেলেগ এটা মাল, যোনে নেকি কেলা প্ৰত্যেকটো ভিডিঅ'তে নিজৰ কেলা গাখীৰকেইটা দেখা পিনি ভিডিঅ' বনোৱাটো কম্পালচৰি। একফালৰ পৰা ক'বলৈ গ'লে ঠিকেই গৈছে, কেলা এনে পৰি থকাতকৈ সেই গাখীৰ দুটা লৈ পিনি কেলা 2 লাখ ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি ল'লে। চাবলৈ গ'লে এটা গাখীৰত 1 লাখ, এটা গাখীৰত 1 লাখকৈ পৰি আছে তাই বগা। समझ रहे हो आप समझ रहे हो? নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বিহু মাৰিবলৈ ওলাইছো, মানে এইবোৰ আৰু লগাই মেলি লৈছো। এই বছৰটো বহাগ বিহু গ'লেগৈ, অহা বছৰ আমাৰ ঘৰত মাৰিবহি। তোৰ এক্সট্ৰাকৈ কেলা এটা তিয়ঁহ দি পঠিয়াম, সেইটো তোৰ কেলা নিজৰ পকেটত ভৰাবি। कमाल है यार, कैसे कैसे लोग रहते हैं यार यहाँ पर। ওঠত লিপষ্টিক, কপালত ফুট, গোটেইটো কেলা চন্দ্ৰমুখী লিখিছে। চুদু ভাই কেলা। আজি আমি বিয়া ঘৰলৈ আহিছিলো, এয়া বা আহিছে, এয়া দাদাসকল আহিছে, আপোনালোকে আমাৰ ভিডিঅ'ৰ মৰম দিব। ঐ চুদুৰ ভাই অলপমান লাহে লাহে ক কেলা, কাণৰ সূতা ফাটি গৈছে। আৰু তোক মৰম লাগে, আহিবি এক্সট্ৰাকৈ তোৰ মুখত মৰম দিম কেলা, ইমান ডাঙৰলৈকে মেলা লাউৰা। अबे साले, जब माफ करना मैं जो तभी হেল্ল' বছা কেলা ভিডিঅ' বনাইছে ঠিকেই পাইছোঁ, কিন্তু ভিডিঅ'টো যে তুমি বুলি নকওঁ, সেইজনী ভিডিঅ'টো যে তই যে বনালি যে কেলা, ভিডিঅ'টো তোৰ কেলা জাঙিয়া পেনলৈকে দেখিছে। সেই ভিডিঅ'টো ডিলিট কৰি তোৰ এক্সট্ৰাকৈ আৰু এটা ভিডিঅ' বনাবলৈ তোৰ কি কেমেৰা বেটেৰী নাইকিয়া হ'ল নে কেলা নে কি হ'ল? চেট সেইটো ভিডিঅ'য়ে প'ষ্ট দিব নাই, সেই ভিডিঅ'টোৱে প'ষ্ট দিব, কাৰণ ভিউজ লাগে বাল। খৰালি কালৰ পথাৰত ওলোৱা ভেকুলী হালক কৈছোঁ, পাৰ্ট 1টো দি দিলি, পাৰ্ট 2টো দি দিবি। পাৰ্ট 1টো চুমা খোৱা আহিলে আৰু পাৰ্ট 2টো গান মৰা আহিব। Would like to take notes while I নাজানো কিয় গুগলত গৈ পিনি অসমৰ সকলোতকৈ জোঙা জোঙা পৰ্বত দুটা চাৰ্চ কৰিছিল আৰু এইবোৰ ভিডিঅ' মোক দি দিলে। গাখীৰ খাই ভাল পোৱা ল'ৰাসকল, গাখীৰৰ দাম বহুত বাঢ়িছে, গতিকে এটা ফ্ৰী এডভাইচ দিছোঁ, চবে এজনী গাৰ্লফ্ৰেণ্ড পতাই ল, ফ্ৰীকে গাখীৰ খাব পাৰিবা। গাৰ্লফ্ৰেণ্ড পতাই গাখীৰ খোৱা আৰু মতা গাহৰি গাখীৰ টনা একেই কথা। तू समझा? हाँ नहीं तू समझा नहीं। চুই চালোঁ, কোমল পালোঁ, পেনটো খুলি ভৰাই দিলোঁ। কোনে কোনে জানা এইটো সাঁথৰ উত্তৰ কোৱাচোন? ৰোষ্টাৰ যে মই ক'বলৈ গ'লে মোৰ পিনিবা বুঢ়া মানুহৰ কণী হ'ব। আৰু মোৰ এই ভিডিঅ'টো যোনে চোৱা 18 বছৰৰ ওপৰৰ ল'ৰা ছোৱালীয়ে চাবা, 18 বছৰ তলৰ ল'ৰা ছোৱালীৰ কাৰণে মই ভিডিঅ'টো বনোৱা নাই। 18 বছৰ ওপৰৰ যোন আছা সেইসকলে ভিডিঅ'টো চাবা, মই সেইসকলক মানা নকৰোঁ, কিন্তু 18 বছৰ তলৰ যোন আছা সিহঁতে ভিডিঅ'টো নাচাবা, স্কিপ কৰি দিয়া, বেলেগ ভিডিঅ' চোৱা।